ডিজিটেল ক্ৰিয়েটৰসকলৰ মানে এটা মানে ভিডিঅ' যিবিলাকে বনাই আছে তেওঁলোকৰ মানে এটা দৰকাৰী বস্তু হ'ল থাম্বনেইল কেনেকৈ কৰিব লাগে কি কৰিব লাগে সেইটো কথা বহুত দৰকাৰী কাৰণ থাম্বনেইলটোৰ ওপৰত ভিডিঅ' এটাৰ ৱাচ টাইম নিৰ্ভৰ কৰে ৱাচ টাইমৰ প্ৰথম বিগিনিং যিটো ৱাচ টাইম হয় সেইখিনি যদি ভাল হয় তেতিয়াহ'লে বাকীখিনি ভিডিঅ'টো চাব গতিকে অডিয়েঞ্চ ধৰি ৰখাৰ একমাত্ৰ উপায় হ'ল থাম্বনেইল গতিকে থাম্বনেইল কেনেকৈ ব্যৱহাৰ কৰিব আৰু কি এপছত ব্যৱহাৰ কৰিব মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ যিসকলে নাজানে তেওঁলোকৰ সুবিধা হয় আৰু ফ'ল' কৰা নাই যদি ফ'ল' কৰিব আহক ফ'ল' নকৰি স্ক্ৰীন শ্বেয়াৰৰ মাধ্যমেৰে আগবাঢ়ক আপোনালোকে থাম্বনেইল ব্যৱহাৰ কৰোঁতে তিনিটা মানে কি এপছ লাগিব এপছ এটা ডাউনলোড কৰিব লাগে যিটো মানে মোৰ এপছ ডাউনলোড কৰাই আছে আপোনালোকে পিক্সেলএপত কৰিব পাৰে বা ভিএন এপত কৰিব পাৰে বা ইনশ্বটত কৰিব পাৰে মই এতিয়া ইনশ্বটত কৰিম মোৰ ইনশ্বটটো ডাউনলোড কৰাই আছে গতিকে মই ইনশ্বটত ইনশ্বটত আপোনাৰ ইনশ্বট অ'পেন কৰিলে এনেকুৱা আহিব তাৰপিছত ফটোত ক্লিক কৰিব ফটোত ধৰি ল'লোঁ মোৰ এটা আগতে মানে হেৰি কৰাই আছে এইটো মোৰ থাম্বনেইল বনাই আছে গতিকে এনেকৈ আপুনি থাম্বনেইল এটা বনাব পাৰে এই থাম্বনেইলটো মই এতিয়া যিটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টো মই আগবঢ়াই দিম এই যে আপোনাৰ এনেকৈ ফটো এখন চিলেক্ট কৰিব চিলেক্ট কৰি পেলাই লিখা কামটো আপোনালোকে আকৰ্ষণীয় থাম্বনেইল কেনেকৈ বনাব সেইটো আপুনি লিখি দিব পাৰে তাৰপিছত লিখিছোঁ মই থাম্বনেইল কিয় ব্যৱহাৰ কৰিব লাগে সেইটো মানুহে শুনি পালে বা পঢ়ি চালে গম পাব এইটো থাম্বনেইল সম্পৰ্কত সম্পূৰ্ণকৈ চাব বুজি পাব মানে কি এইটো মানে ভিডিঅ'টো আপোনাৰ লাষ্টলৈ চাবৰ কাৰণে এটা অনুৰোধ দৰ্শন হয় আৰু তলত দিছোঁ ফ'ল' ছাবস্ক্ৰাইব শ্বেয়াৰ এই ষ্টিকাৰ যিটো আছে ষ্টিকাৰত গ'লে এইকেইটা পাই যাব আপুনি গতিকে এনেকুৱা আপোনালোকৰ ব্যৱহাৰ কৰি আপোনালোকে মানে থাম্বনেইল ব্যৱহাৰ কৰিব পাৰে গতিকে ভিডিঅ'টো ইমানতে আছিল আপোনালোকে ব্যৱহাৰ কৰিব থাম্বনেইল আৰু ক'ত কেনেকৈ কৰে মই